ৰঙাঘৰ আলহী হোৱা SCS APS বিষয়াক লগ ধৰিবলৈ এতিয়া থানাত ভিৰ কৰিছে আত্মীয় স্বজন পত্নী আৰু পেয়সীয়ে মুখত লজ্জা অনুভৱ কৰি কোনোৱে পলায়ন কৰিছে যদিও কোনোৱে আকৌ গালে চাফাই লকাপৰ ভিতৰত বিয়াগুম বিষয়া বাহিৰত অপেক্ষা পত্নী আৰু পেয়সীৰ কেমেৰা দেখি পলায়ন পত্নীৰ ইয়াৰ বিপৰীতে নিজৰ সাফাই গালে পেয়সীয়ে 4 দিন লকাপত অতিবাহিত কৰিলে টকাৰ বিনিময়ত বিয়াগুম বিষয়া হোৱাৰ সপোন দেখা 21 জন বিষয়াই আৰক্ষীৰ ৰুটিন অনুযায়ী উঠা বহা কৰিছে এইসকল APS ACS বিষয়াই দেওবাৰে থানাৰ ভিতৰতে চিকিৎসকে আকৌ স্বাস্থ্য পৰীক্ষাও কৰিলে স্বাস্থ্যৰ কোনো অসুবিধাই নাই বশিষ্ঠ থানাৰ লকাপত থকা 5 জন বিষয়াৰ এনেদৰেই ক'লে চিকিৎসকে স্বাস্থ্য ভাল এটা আমি ক'বলগীয়া একো নাই সকলোৰে স্বাস্থ্য ভাল একো নাই স্বাস্থ্য ভাল ৰাতিপুৱা চাহ বিস্কুট খাই লকাপৰ ভিতৰতে হাঁহ হুমুনিয়া এইসকল বিষয়া তেনেতেই থানাত হাজিৰ হ'ল একাংশৰ আত্মীয় লকাপৰ বাহিৰৰ পৰাই খবৰ ল'লে পত্নী পেয়সীয়ে কিন্তু ওলাই আহোঁতেই আগভেটি ধৰিলে কেমেৰাই লগে লগেই বন্ধ হ'ল মুখ ততাতৈয়াকৈ গাড়ীত উঠিহে ৰক্ষা পৰিল এইগৰাকী দেৱজিৎ বৰাৰ ভাবী পত্নী অভিযোগ অনুসৰি নিজেও ধনৰ বলত এচিয়ে যোৱাৰ লগতে ভাবী স্বামী আৰু আন কেইবাগৰাকীকো অনিয়মেৰে দিছিল চাকৰি তেওঁৰ স্পষ্ট কথা সকলো অভিযোগৰ উত্তৰ আদালতত ওলাই পৰিব মই বেলেগ কামত আহিছো নাই আপুনি সুধি লওক তেতিয়াহ'লে সুধি লওক বাকী কেইজনে চাকৰি পোৱা বুলি এটা অভিযোগ উঠিছে কি ক'ব হয় নেকি মইতো গম নাপাওঁ মই একো ক'ব নোৱাৰো দিয়ক যিকেইজনে কৈছে তেওঁলোকে সোধক সঁচা মিছাটো আইনে ক'ব এতিয়া আপুনিও সঁচা বুলি ক'লে ময়ো মিছা বুলি ক'ম মই মিছা বুলি ক'লে আপুনি সঁচা বুলি ক'ব গতিকে আইনক দিয়ক আইনে যি ব্যৱস্থা লয় দেওবাৰৰ দিনটোত এনেদৰেই আত্মীয় স্বজনৰ সৈতে কিছু কথা পাতি যেন মনটো অলপ পাতল কৰিলে এইসকল স্বয়ম্ভূ বিষয়াই আৰু এনেদৰেই হাঁহ হুমুনিয়া কাহি 10 দিন পাৰ কৰিব লাগিব তাৰ পিছত বা কি হয় সেয়া সময়েহে ক'ব